আমি যদি প্ৰকৃতিৰ ওচৰলৈ যাওঁ তেতিয়া আমি মনৰ সকলো অশান্তি দূৰ কৰিব পাৰিম। যিহেতু মানুহ প্ৰকৃতিৰে দান, প্ৰকৃতিয়ে আমাক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। প্ৰকৃতিয়ে আমাক ছাঁ নিদিওঁ বুলি নকয়, ফুল নিদিওঁ বুলি নকয়, ফল নিদিওঁ বুলি নকয়, আৰু অসীম উদাৰতাৰে আমালৈ তেওঁলোকৰ প্ৰেৰণাহে দিয়ে। গতিকে আমি মন বেয়া লগা সময়খিনিত, মন বেয়া লাগিলে বা কিবা কাৰণত, যি কাৰণতে নহওক, আমি যদি অকণমান শান্তি বিচাৰোঁ তেতিয়াহ'লে প্ৰকৃতিৰ মাজলৈ যাওক, প্ৰকৃতিক চাওক, তেওঁলোকৰ শান্তি, সৌন্দৰ্য আৰু উদাৰতাক অনুভৱ কৰক। মানুহৰ মাজত থাকিলে মানুহে সেই শান্তি নাপাবও পাৰে। মই এটা পোষ্টত তাহানি লিখিছিলোঁ যে যি মানুহ আপোন হৈও আপোনত্ব মনোভাৱ নাই, তেনে মানুহৰ পৰা সদায় আঁতৰি থকা উচিত, কাৰণ তেনে মানুহে অপকাৰ কৰিব পাৰে। মানুহে কেতিয়া উপকাৰ কৰিম বুলি ভাবে, অপকাৰ কৰিম বুলি ভাবে, এই কথাটো আমি বুজি নাপাওঁ, কিন্তু তেওঁলোকৰ মনোভাৱ, মুখৰ মাতত এই কথাবিলাকো প্ৰকাশ নাপায়, কিন্তু পেটে পেটে বহুত হিংসা কৰে। কিন্তু প্ৰকৃতিৰ মাজত থাককচোন, আপোনাক কোনো কাৰণতে কোনো হিংসা নকৰে। আপুনি যেনেভাৱে ৰাখে তেনেভাৱে তাৰ সুফল লাভ কৰিবলৈ পাব। গতিকে পুৱাই এটা সুন্দৰ মন লৈ প্ৰকৃতিৰ মাজলৈ, প্ৰকৃতিক চাই, প্ৰকৃতিৰ সৌন্দৰ্য, প্ৰকৃতিৰ এইখিনি উপভোগ কৰি সুন্দৰ এটা শুদ্ধ পৰিৱেশ লৈ মনটো ভাল লগাওক। আমি এটা নিৰ্মল পৰিৱেশত নিৰ্মল বতাহ লৈ আমি জীৱনটো আৰম্ভ কৰিব পাৰোঁ। প্ৰকৃতিৰ উদাৰতাক লক্ষ্য কৰি চাৰিওফালে চাওক, কেনেকৈ মানুহক সৌন্দৰ্য প্ৰদান কৰি আছে, কেনেকৈ মানুহৰ মন উদাৰতা ভৰাই তুলিছে। সেয়েহে আমি প্ৰকৃতিৰ মাজত থাকিলে আমি শান্তি লাভ কৰিব পাৰিম। বহু কাৰণতেই আমি শান্তি লাভ কৰিব পাৰিম। গতিকে মানুহ নিজ হৈও যি নিজত্ব বজাই ৰাখিব নোৱাৰে, তেওঁৰ পৰা আঁতৰি থকা উচিত। সেইবুলি আমি মানুহ হিচাপে মানুহক মানুহ বুলিয়ে গণ্য কৰিম, মানুহ বুলিয়ে মানুহক বিবেচনা কৰিম, মানুহ বুলিয়ে তেওঁলোকক সৎ আচৰণ, সৎ ব্যৱহাৰে আমাৰ মনৰ যি উদাৰতা, সমৃদ্ধতা আছে সেইখিনি প্ৰকাশ কৰিম। গতিকে সকলোৱে যদি শান্তি বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰকৃতিৰ মাজতেই শান্তি লাভ কৰিব পাৰিম। সুন্দৰ প্ৰকৃতিতকৈ আৰু একো নাই। সুন্দৰ প্ৰকৃতিয়ে হ'ল অসীম ধৈৰ্য দিব পৰা, অসীম সাহস, শক্তি আৰু মনোবল দিব পৰা এক আমাৰ কাৰণে ভগৱানৰ পৰম দান। গতিকে আমি প্ৰকৃতিৰ সৌন্দৰ্য লৈ, প্ৰকৃতিৰ জীৱন্ত এটা উদাৰতা অনুভৱ কৰি আমি দিন আৰম্ভ কৰিব লাগে, এইদৰেই চলি থাকিব লাগে।